Hello everyone, this is Vikas Bora. Welcome my YouTube channel. So আজি টপিকটো হ'ল যে জিম কেতিয়া মাৰিব লাগে। বিশেষকৈ নতুন নতুন জিমত যোৱা ল'ৰাবিলাকে বহুত বেছি কনফিউজ। ফাৰ্ষ্ট মই কনফিউজ আছিলোঁ, মানে জিমত গ'লে বেষ্ট টাইম কি? কোনোবাই কয় মৰ্ণিং ভাল, কোনোবাই কয় ইভিনিং ভাল। একচুৱেলি বেষ্ট টাইম কি? কেতিয়া জিম মাৰিলে বডিটো ভাল হয়, বা এনেকুৱা কিবা টাইম আছে নেকি যে সেইখিনি টাইমত জিম মাৰিলে বডিটো ভাল হ'ব? সব আলোচনা কৰি আছোঁ, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কৈ দিওঁ যে মই যি আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ, চ' মোৰ এইটো পাৰ্চনেল এক্সপিৰিয়েঞ্চ। মই যিখিনি ষ্টাডি কৰি পাইছোঁ বা মই জিমৰ পৰা যিখিনি মই নলেজ পাইছোঁ, চ' সেইখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ। এনেকুৱা নহয় যে কোনোবাই কিবা এটা কৈছে মই সেইখিনি কপি কৰি আনি কিনে আপোনালোকৰ লগত কৈ দিছোঁ, এনেকুৱা নহয়। ত' আমি যদি চাব যাওঁ জিমটো এটা চায়েন্স হয়। চায়েন্সৰ মতে এনেকুৱা কোনো টাইম নাই যে এইখিনি টাইমতে জিম মাৰিব লাগিব। আপুনি যদি মৰ্ণিং টাইম নাপায় আপুনি ইভিনিং যাওক, ইভিনিং টাইম নাপায় যদি মৰ্ণিং যাওক। একদম যদি শ্বৰ্টকাটত যদি ক'ব যাওঁ, জিম মাৰাৰ কোনো টাইম নাই। আপুনি যেতিয়াই টাইম পায় তেতিয়াই জিমত যাব পাৰে। তো ফাৰ্ষ্ট যেতিয়া মই জিমত গৈছিলোঁ, সৰু এটা এক্সাম্পল দিওঁ। যেতিয়া মই ফাৰ্ষ্ট জিমত গৈছিলোঁ তেতিয়া মই মৰ্ণিং গৈছিলোঁ, ইভিনিং গৈছিলোঁ। মানে মৰ্ণিঙত মই বিজি আছিলোঁ, কোম্পানীত কাম কৰিছিলোঁ। তেতিয়া মই ইভিনিং গৈছিলোঁ। ইভিনিং যাওঁতে মানে লগৰবিলাকে সুধিছিল আৰু মানে কেতিয়া জিমত যোৱা। তেতিয়া মই ক'লোঁ ইভিনিং যাওঁ। তেতিয়া লগৰবিলাকে কৈছিল যে একচুৱেলি মৰ্ণিংটো বোলে বেষ্ট হয়, ইভিনিংটো ইমান ভাল নহয়। তেতিয়া মই নতুন আছিলোঁ, তেতিয়া আমাৰ মাইণ্ডটোত মানে এটা ছেট হৈ গৈছিল যে ইভিনিং গ'লে বডি নহয়। মানে সেই মাইণ্ডটোত যে মোৰ ছেট হৈ গৈছিল, সেইটোৱে মোৰ বহুত প্ৰব্লেম আছিল। মানে কি সেই প্ৰব্লেমটোৱে মোক জিমত মানে বডি হোৱাত মানে প্ৰব্লেম দিছিল। এক্সাৰচাইজ ভাল নহৈছিল। ত' মই লাষ্টত ষ্টাডি কৰিলোঁ বা বস্তুটো ৰিচাৰ্চ কৰিলোঁ, গম পালোঁ যে জিম মাৰাৰ কোনো টাইম নাই। আপুনি যেতিয়াই জিমত যায় তেতিয়া এটা ভাল এটা বডি এচিভ কৰিব পাৰে। কোনোবাই কয় মৰ্ণিং ভাল, ইভিনিং বেয়া। একচুৱেলি আমাৰ জিম মাৰাটোৱে আমাৰ হেল্থৰ কাৰণে ভাল। টাইমৰ লগত কোনো কথা নাই। জিমত গৈ কিনে আপুনি ভাল এটা ৰিজাল্ট পাম বুলি ভাবে, সেইটো বেলেগ কথা, পিছৰ কথা। কিন্তু জিম মাৰাৰ কোনো টাইম নাই। আপুনি যেতিয়াই জিমত যায় তেতিয়া ভাল এটা বডি এচিভ কৰিব পাৰে। চ' এইখিনি আছিল সৰু টপিক। ত' সকলোৱে ৰিকুৱেষ্ট কৰি থাকে এটা ইউটিউবত চেনেল লাগে। চ' ফাৰ্ষ্ট টাইম খুলিছোঁ, নাজানো কেনেকুৱা হৈছে। মানে জীৱনত প্ৰথমবাৰ কেমেৰাৰ আগত ভিডিঅ' বনাইছোঁ, ত' অলপ আনকমফৰ্টেবল ফিলো হৈছে। একো নাই বাৰু, আহি যাব। চ' ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু আপুনি জিমত কেতিয়া যায় তলত কমেণ্ট কৰি জনাব। ত' আজিলৈ এইখিনিয়ে, বাই, জয় আই অসম।